হেল্ল' বন্ধুসকল, আজি মই আলোচনা কৰিম আপুনি CSCৰ দৰে সহজ মিত্ৰা আইডি লৈ আপুনি কেনেকৈ সাৰ্ভিসসমূহ এক্টিভ কৰিব পাৰিব। আপুনি গোটেইখিনি সাৰ্ভিস আপুনি লোৱাৰ কাৰণে সহজ মিত্ৰা আইডিটো আপুনি ল'ব পাৰিব। আপুনি যদি এটা বেছি পইণ্ট ল'ব বিচাৰে আপুনি সহজ মিত্ৰাৰ দ্বাৰাই আপুনি ল'ব পাৰিব। আৰু সহজ মিত্ৰা ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, আপুনি লেপটপ বা মোবাইলৰ যিকোনো এটা ক্ৰম ব্ৰাউজাৰ অপেন কৰিব। ক্ৰম ব্ৰাউজাৰত আহি আপুনি টাইপ কৰিব সহজ মিত্ৰা ৰেজিষ্ট্ৰেশ্যন। সহজ মিত্ৰা ৰেজিষ্ট্ৰেশ্যন টাইপ কৰাৰ পিছত আপুনি এণ্টাৰ বাটন ক্লিক কৰিব। এণ্টাৰ বাটন ক্লিক কৰাৰ লগে লগে আপুনি 2 নম্বৰৰ যেটো অপশ্যন দেখিবলৈ পাইছে সহজ মিত্ৰা ৰেজিষ্ট্ৰেশ্যন, এটোৰ ওপৰত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এনেকুৱা এটা পেজ আহিব। আপুনি প্ৰথমতে আপুনি দেখিবলৈ পাইছে ইণ্ডিভিজুৱেল, আপুনি ইণ্ডিভিজুৱেলটো থাকিবলৈ দিব। তাৰ পিছত আছে আপোনাৰ সহজ মিত্ৰাই ৰাখি দিব। তাৰ পিছত আপুনি কাষত দেখিবলৈ পাইছে আপোনাৰ যদি আপুনি গাঁৱত হয় তেনে ক্ষেত্ৰত আপুনি ৰুৰেলটো সিলেক্ট কৰিব, আৰু যদি টাউনত হয় তেনে ক্ষেত্ৰত আপুনি আৰবানটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপুনি তলত দেখি লৈছে এটা কন্টিনিউ অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ আৰু কেইটামান বক্স আপোনাৰ সন্মুখত ওপেন হ'ব। আপুনি ইয়াতে প্ৰথমতে আপোনাৰ যেটো মোবাইল নম্বৰ আছে সেই মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰিব লাগিব। মোবাইল নম্বৰ এণ্টাৰ কৰাৰ পিছত ভেৰিফাই মোবাইল এটা অপশ্যন আছে কাষত, সেই অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ এটা মোবাইলত OTP যাব। OTPটো আপুনি এতে এণ্টাৰ কৰিব লাগিব। OTPটো এণ্টাৰ কৰাৰ পিছত আপুনি কন্টিনিউ বাটনত আপুনি ক্লিক কৰিব লাগিব। মোৰ যেটো মোবাইলত OTP আহিছিল সেই OTPটো এতে এণ্টাৰ কৰি দিছো। এণ্টাৰ কৰাৰ পিছত মই কন্টিনিউ বাটনত ক্লিক কৰি দিম। কন্টিনিউ বাটনত ক্লিক কৰাৰ পিছত আপুনি অলপ সময় ৱেট কৰিব। ৱেট কৰাৰ পিছত আপোনাৰ যেটো মোবাইল নম্বৰটো ভেৰিফাই সাকসেসফুল হৈ যাব দেখিবলৈ পাইছে। তাৰ তলতে আছে আপোনাৰ এটা ইমেইল আইডি, আপুনি ইয়াতে এটা ইমেইল আইডি এণ্টাৰ কৰিব লাগিব। এই ইমেইল আইডিৰ থ্ৰুতে আপোনাক সকলো বস্তুখিনি এতে পঠাই দিয়া হ'ব। আৰু ইমেইল আইডি এণ্টাৰ কৰাৰ পিছত আপুনি চেক এভেইলেবিলিটি অপশ্যন এটা আছে, তাতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনাৰ যেটো ইমেইল আইডিটো এভেইলেবিলিটি সাকসেসফুল হৈ যাব দেখিবলৈ পাইছে, গ্ৰীণ হৈ গৈছে। আপুনি যদি তলত অহাৰ পিছত দেখিবলৈ পাইছে আপোনাৰ এটা পান কাৰ্ড আপুনি আপলোড কৰিব লাগিব। পান কাৰ্ড আপলোড কৰাৰ পিছত আপুনি আপলোড অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ অলপ সময় ৱেট কৰিব লাগিব। ৱেট কৰাৰ লগে লগে আপোনাৰ যেটো পান কাৰ্ডৰ সম্পূৰ্ণ ডিটেইলছ, সেই ডিটেইলছটো অটোমেটিক লৈ লৈছে দেখিবলৈ পাইছে। আপোনাৰ পান কাৰ্ড নাম্বাৰ, আপোনাৰ ফাৰ্ষ্ট নেম, লাষ্ট নেম, আপোনাৰ ডেট অফ বাৰ্থ, গোটেইখিনি তথ্য আপোনাক লৈ লৈছে। তাৰ পিছত আপুনি কৰিবলগীয়া, যদি আপুনি ল'ৰা হয় তেনে ক্ষেত্ৰত মিষ্টাৰ সিলেক্ট কৰিব, আৰু যদি ছোৱালী হয় তেনে ক্ষেত্ৰত আপুনি মিছেছটো সিলেক্ট কৰিব। তাৰ পিছত আপুনি জেন্ডাৰটো সিলেক্ট কৰি ল'ব। তাৰ পিছত আপুনি মেৰিড আনমেৰিডটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত আপুনি তলত দেখি লৈছে সেভ এণ্ড কন্টিনিউ অপশ্যনত আপুনি ক্লিক কৰি দিব। সেভ এণ্ড কন্টিনিউ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনাৰ আৰু কেইটামান ফৰ্ম আপোনাৰ সন্মুখত ওপেন হ'ব। আপুনি দেখি লৈছে তলত আহিব। তলত অহাৰ পিছত আপোনাৰ এটা ডকুমেণ্টছ আপলোড কৰিব লাগিব। ডকুমেণ্টছৰ ক্ষেত্ৰত আপুনি বহুত কেইটা আপলোড কৰিব পাৰে। তাৰ পিছত আপুনি আপোনাৰ যেটো আধাৰ কাৰ্ডটো এটা সিলেক্ট কৰি আপোনাৰ আধাৰ কাৰ্ডত ফ্ৰণ্ট পেজ আৰু বেক পেজ দুটাই আপুনি PDFত সেভ কৰি আপুনি আপলোড কৰি দিব। আপলোড কৰাৰ পিছত কিন্তু আপোনাৰ সাকসেসফুল হৈ গৈছে। আৰু আপোনাৰ যেটো আধাৰ নাম্বাৰটো অটোমেটিক লৈ লৈছে। আপোনাৰ যেটো আধাৰ কাৰ্ডত এড্ৰেছ আছিল গোটেইখিনি এড্ৰেছটো এটা এণ্টাৰ কৰি লৈ লৈছে। যেটো আপোনাৰ ব্লক আছে ব্লকটো আপুনি সিলেক্ট কৰি দিব। সিলেক্ট কৰাৰ পিছত আপুনি তলত দেখিব লৈছে লেটেটিউড আৰু লংগিটিউড দুটা আপুনি সিলেক্ট কৰিব লাগিব। দুটা সিলেক্ট কৰাৰ কাৰণে তলত যেটো অপশ্যন আছে এই অপশ্যনত ক্লিক কৰি লগে লগে আপোনাৰ কিন্তু অটোমেটিক এটো ফিল্ড হৈ যাব। তাৰ পিছত তলত দেখি হৈছে সেভ এণ্ড কন্টিনিউ অপশ্যনত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ যিবিলাক আগতে আপুনি ফিল আপ কৰিছিল গোটেইখিনি বস্তু কিন্তু আপোনাৰ এটা শ্ব' কৰিছে। আপোনাৰ যদি কিবা ভুল আছে আপুনি ইয়াৰ পৰা এডিট কৰিব পাৰিব, আৰু যদি নাই তেনে ক্ষেত্ৰত আপুনি সাবমিট বাটনত ক্লিক কৰি দিব। সাবমিট বাটনত ক্লিক কৰাৰ লগে লগে আপুনি অলপ সময় ৱেট কৰিব। ৱেট কৰাৰ পিছত আপোনাৰ এটা কংগ্ৰেচুলেশ্যন মেছেজ শ্ব' কৰিবলৈ দেখিলে এটা কংগ্ৰেচুলেশ্যন মেছেজ এটা শ্ব' কৰিছে। আপোনাৰ যেটো ৰেজিষ্ট্ৰেশ্যন আইডি সেই ৰেজিষ্ট্ৰেশ্যন আইডিৰ কিন্তু এটা শ্ব' কৰিছে। আপোনাৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ মোবাইল নম্বৰতে কিন্তু আপোনাৰ আইডি পাছৱৰ্ড আৰু আপোনাৰ ৱালেট যেটো পিন সেই পিনটো আপোনাৰ কিন্তু পঠুৱাই দিয়া হৈছে। আপুনি এইকেইটা নাম্বাৰ আপুনি কপি কৰিব। কপি কৰাৰ পিছত আপুনি এই পেজটো কাটি দিব। কাটি দিয়াৰ লগে লগে কিন্তু আপোনাৰ যেটো লগইন অপশ্যন সেই লগইন অপশ্যনত আপুনি আহি গৈছে।
আহাৰ পিছত আপুনি যেটো নাম্বাৰ কপি কৰিলে সেই কপি নাম্বাৰটো এতে পেষ্ট কৰি দিব পেষ্ট কৰাৰ পিছত আপোনাৰ মোবাইলত কিন্তু এটা মেছেজ গিছে সেই মেছেজত কিন্তু আপোনাৰ এটা পাসওয়ার্ড দিয়া আছে সেই পাসওয়ার্ডটো আপুনি বহুৱাই আপুনি লগইন অপচনত ক্লিক কৰি দিব লগইন অপচনত ক্লিক কৰাৰ পিছত আপোনাৰ কিন্তু এনেকুৱাকৈ আহিব এনেকুৱাকৈ আহাৰ পিছত আপুনি দেখিবলৈ আছে এতে আপোনাৰ বহুত কেটা সাৰ্ভিস এতে এন্টাৰ হৈ আছে আপুনি গোটেই কেটা সাৰ্ভিস আপুনি ল'ব পাৰিব আপুনি কি সাৰ্ভিস ল'ব পাৰিব গোটেইখিনি বস্তু কিন্তু এতে দিয়া আছে আপুনি ভালদৰে চাব পাৰিব আৰু যদি আপুনি গোটেই কেটা সাৰ্ভিস আপুনি ল'ব বিচাৰে আপুনি যদি এক্টিভ কৰিব বিচাৰে আপুনি লগে লগে কিন্তু আপোনাৰ 30,000 টকা এটা ৰিচাৰ্জ কৰিব লাগিব 30,000 টকা এটা ৰিচাৰ্জ কৰাৰ পিছতহে আপুনি গোটেই কেটা সাৰ্ভিস আপোনাৰ এক্টিভ হ'ব আপুনি যদি ল'ব বিচাৰে আপুনি ওপৰত এটা টিক মাৰ্ক দেখিবলৈ পাইছে টিক মাৰ্কৰ ওপৰত আপুনি ক্লিক কৰি আপুনি সাবমিট বাটনত ক্লিক কৰিব সাবমিট বাটনত আপুনি ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱাকৈ পপআপটো শো কৰিব আপুনি ইয়াৰ পৰা দেখিব পাৰিব আপোনাৰ জিএসটি কিমান কাটা যাব আপোনাৰ বিল কিমান থাকিব আপোনাৰ গোটেইখিনি তথ্য কিন্তু এতে দিয়া আছে আপুনি বেগ আহিব বেগ আহাৰ পিছত আপোনাৰ যেটো প্ৰফাইল আহে প্ৰফাইলৰ ওপৰত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ এতে নাম আপোনাৰ আইডি নাম্বাৰ আপোনাৰ গোটেইখিনি বস্তু এতে শো কৰিব আপুনি যদি পাসওয়ার্ড চেঞ্জ কৰিব বিচাৰে আপুনি পাসওয়ার্ডটো চেঞ্জ কৰিব পাৰিব আপোনাৰ ওয়ালেট পিন যেটো সেই পিনটো আপুনি চেঞ্জ কৰিব পাৰিব আপুনি বেংকিং ওপৰত ক্লিক কৰাৰ পিছত আপোনাৰ যেটো এক্সিস বেংক দেখিবলৈ হৈছে এক্সিস বেংকৰ আপুনি বিসি ল'ব পাৰিব আপুনি এতে বিল অপচনত ক্লিক কৰিলে আপোনাৰ বহুত কেটা বিলৰ এতে অপচন আপুনি দেখিবলৈ পাইছে আপুনি গোটেই কেটা সাৰ্ভিস আপুনি এক্টিভ কৰাৰ কাৰণে আপোনাৰ 30,000 টকা মিনিমাম আপোনাৰ 30,000 টকা এটা ৰিচাৰ্জ কৰিব লাগিব গোটেই কেটা সাৰ্ভিস এক্টিভ কৰাৰ কাৰণে আগতে কিন্তু এটো প্ৰসেস দিয়া নাছিল এটো নতুন প্ৰসেস কৰিছে 2023 ৰ লগে লগে ৰিচাৰ্জ কৰিব লাগে নহলে আপোনাৰ সাৰ্ভিস কেটা এক্টিভ নহব আপুনি যদি কিবা সহজ মিত্ৰৰ দ্বাৰা যদি আপুনি কিবা কিনিব বিচাৰে তেনে ক্ষেত্ৰত আপুনি কিনিব পাৰিব এতে বহুত কেটা অপচন আছে আপুনি সকলো বস্তু ইয়াৰ পৰা কিনিব পাৰিব অৰ্ডাৰ কৰিব পাৰিব আৰু আপোনাৰ হোম ডেলিভাৰী হ'ব গতিকে আপুনি ইয়াৰ পৰা সকলো কাম কৰিব পাৰিব সিএচসিৰ দৰে সিএচসি যেনেকুৱা সাৰ্ভিস আছে এই সহজ মিত্ৰটো আপোনাৰ তেনেকুৱাই সাৰ্ভিস দিয়া আছে আপুনি গোটেই কেটা সাৰ্ভিস আপুনি ল'ব পাৰিব আপুনি বেংকিং সাৰ্ভিস লোৱাৰ পিছত আপুনি একাউন্টস খুলিব পাৰিব আপুনি পইচা লেনদেন কৰিব পাৰিব ট্ৰান্সফাৰ কৰিব পাৰিব সকলো বস্তু কিন্তু আপুনি ইয়াৰ পৰা কৰিব পাৰিব বৰ্তমান যেটো আপোনাৰ ওয়ালেট কিন্তু আপোনাৰ 00 দেখুৱাইছে আপুনি পান কাৰ্ডৰ সাৰ্ভিস আপোনাৰ যেটো এয়াৰপৰ্টৰ সাৰ্ভিস আপুনি ট্ৰেইন টিকেট সাৰ্ভিস আপোনাৰ গোটেই কেটা সাৰ্ভিস আপোনাৰ যেটো পান কাৰ্ডৰ সাৰ্ভিস UTI NSDL দুটো সাৰ্ভিস আপুনি পাই যাব গতিকে আপোনাৰ কাৰণে আছিল এটো আপুনি কেনেকৈ আপুনি CSC লোৱাৰ কাৰণে সহজ মিত্ৰা আইডিটো ৰেজিষ্ট্ৰেচন কৰিব গোটেইখিনি প্ৰসেস মই এটো ভিডিওত আলোচনা কৰিলো ভিডিও যদি ভাল লাগে তেনে ক্ষেত্ৰত আপুনি লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ থাকে তেনেহলে সাবস্ক্ৰাইব